হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ভিডিঅ'টো লৈ আহিছোঁ মেখেলাত আমি কেনেকৈ ঘৰতে ফলছ লগাম। বলক তেতিয়াহ'লে মই দেখাই আছোঁ আপোনালোকক। এইখন হৈছে মেখেলা। এই দুটা ছাইড মেখেলাখনৰ আমি বেক ছাইডে ফলছ লগাম। এইটো ছাইডত চাই লওক, যোনটো ছাইডত সূতাবিলাক ওলাই থাকে সেইটো ছাইডত আমি ফলছ লগাম। ফাৰ্ষ্ট টাইম আমি দুয়োটা কোণা জোৰা লগাই ল'ম এনেকৈ। আৰু মনত ৰাখিব, এই কোণাবিলাক যাতে ঠিক হয়। মেখেলাৰ ফাৰ্ষ্ট টাইম হৈছে কোণাটো। ফাৰ্ষ্ট টাইম এনেকৈ চাই পেলাই ইয়াৰ পৰা আমি মেচিনেদি চিলাই যাম। তাৰপিছত মই কাপোৰ চাইডটো মাৰিম চিলাই 7 ইঞ্চি। মোৰ চিলোৱা হৈ গ'ল গোটেইখিনি। গোটেইটো মই ডাবল চিলাই মাৰি ল'লোঁ দুটা। এতিয়া এনেকৈ এইটো চিধা কৰি ল'ব। এইটো চাইড ফাৰ্ষ্ট আমি এইটো চাইডত এনেকৈ ল'ম। এইটো চাইড এইটো ফলছ, এইটো ফলছ। ফলছটো মই হাফ ইঞ্চি দূৰে দূৰে চিলাইছোঁ। এই ফলছটো মোৰ লগোৱা হৈ গ'ল, এইটো মূৰৰ পৰা সেইটো মূৰলৈকে। এতিয়া ফলছটো ভালকৈ ঠিক কৰি পেলাই ফলছটোৰ ওপৰত এটা চিলাই মাৰি দিব লাগিব একদম কিনাৰেৰে। আৰু তলফালে এনেকৈ ঠিক কৰি ল'ব, কাৰণ তেতিয়া ফলছটো চিলাবলৈ ভাল হ'ব। এতিয়া মই চিলাবলৈ আৰম্ভ কৰিলোঁ। এনেকৈয়ে গোটেইখিনি ইটো মূৰৰ পৰা সিটো মূৰলৈকে চিলাই যাব লাগিব। ওপৰৰ ফালে চিলাই কৰা হৈ গ'ল। এতিয়া মই এইটো ফল্ড কৰি লৈছোঁ। ইয়াতে 3টা পাৰি আছে, দেখিছে আপোনালোকে। মোৰ ভাল লগা নাই পাৰি 3টা, সেইকাৰণে মই এটা দি পেলাই বাকী 2টা এনেকৈ জাপ দি দিছোঁ। ইয়াৰে একদম কিনাৰেদি এটা এটা চিলাই মাৰি দিম মই। এতিয়া দেখাই আছোঁ আপোনালোকক, চাওকচোন। এনেকৈ মই চিলাই মাৰি যাম গোটেইখিনি। অলপ অলপকৈ চিলাই মাৰি যাব, তেতিয়া চিলাইটো ভাল হ'ব।
হৈ গ'ল মোৰ। এতিয়া এনেকৈ ঠিক কৰি ল'ব। ফলছটো যোনভাগে লগাইছিলোঁ আমি এইফালে এনেকৈ ঠিক কৰি পেলাই ফলছটোৰ ওপৰেৰে এটা চিলাই মাৰি যাম। একদম ওপৰেৰে চিলাইটো মাৰি গ'লে হ'ল। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে আপোনাক সকলোকে ধন্যবাদ যাচিলোঁ আৰু এনেকুৱা ভিডিঅ' পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰত থকা বেল আইকনটো বজাই দিব।